আজি আমি নতুন বছৰত পূজাৰ কৰি মেলি আহি পোলাও বনাইছো বৰ্তমান পোলাও বনাইছো দেই ৰাইজসকল আজি এতিয়া দিয়া হল কি দিয়া হল কৈ দিয়া লং ইলাইচি দালচিনি কাজু কিশমিশ গাজৰ এইখিনি কিন্তু কেৰাহীটো কলা হল আৰু বগা হলে বেছি ভাল লাগিলে ন আমাৰ লাইট ঠিক নহয় ন ভালে হ'ব দে ভগৱান আজি ন এফালে আছে ছাগলী মাংসৰ বনাবলৈ আছে এই সৰু সৰুকৈ কাটি থোৱা আছে আজি শুকান ভাজি বনাবলৈ ছাগলী মাংস ইফালে দিনত বনোৱা হাঁহ মাংস আছে বাতি ইফালে ভাতো আছে বোলো এইফালে মাংসৰ কাৰণে ৰেডি হৈ আছে বি জলকীয়া আৰু ৰঙালাও বিলাহী আৰু আলু হাঁহ মাংস বনাই থৈ দিয়া হৈ গ'ল 10-15 মিনিটমান এইখিনি ৰেডি হৈ গ'ল তেতিয়া ছাগলী মাংস শুকান হ'ব আকৌ শুকান হাঁহ মাংসও আছে আজি আৰু পাৰ্টি আৰু মাংস বেলেগ পাৰ্টি নহয় অকল মাংস পাৰ্টি এতিয়া কি ঢালিছা ঢালিবাহে এতিয়া ঘিউ ঢালিম আমি আৰু লৰাই দিম অলপ আজি মই পোলাও বনাবলৈ শিকিছোঁ আৰু দেই অলপ চলপ দি দিয়া বাইদেউ এইফালে আগতো চামুচেৰে উলিয়াইছে তুমি হেতাখনে অৰাই দিয়া এতিয়া কি তুমি এইটো চেনি দিবা নে নিমখ দিবা নিমখ দিয়া হ'ল নিমখ দি দিলা ঘিউখিনি যিমান সৰহকৈ হ'ব সিমান টেষ্টিটো হ'ব টেষ্টটো ওলাব আৰু নেকি এতিয়া আপুনি চাব মইতো বহুতেই বনাইছোঁ শিকি আছোঁ চেষ্টা কৰি আছোঁ বনাবৰ কাৰণে এতিয়া ব্ৰাউনটো আহিব এতিয়া কালাৰটো আহি গ'ল ন তোমাৰ হাতখনহে আহিছে মোৰ এতিয়া তুমি কুকাৰত দি দিবা তাৰপিছত কি পানী দিব লাগিব নে মই নাজানো ন পোলাও বনাই তাৰপিছত কি চিটি পাব লাগিব কেইটা চিটি থ'ব পানী হৈ যাব পানী হিচাপত পানী যিমান দিওঁ পানী কম দিলে এটা পানী বেছি দিলে ঠাণ্ডা পানী দিবা নে গৰম পানী ঠাণ্ডা পানী হৈ যাব গৰম পানী নালাগে এতিয়া তুমি কুকাৰত দি দিলা ন আৰু এতিয়া কি দিবলৈ বাকী আছে ইয়াত জল্দি জল্দি কোৱাহি পানীখিনি জোখৰ দি দিম হৈ যাব পানী তুমি দিলাই নহয় অলপ অলপ দিলেতো বস্তুটো নিসিজিব ন চাউলখিনি সিজিব লাগিব আৰু অলপ কুকাৰত দি দিলে ধুনীয়াকৈ হৈ যাব 1 গ্লাছ পানী দিলাই ভাজাটো কমপ্লিট হ'ল বাছ হৈ গ'ল ৰেডি দিয়া কুকাৰ দিয়া ঢাকনিখন মাৰি দিয়া মই জ্বলাই লওঁ নমস্কাৰ কৰিছা ভাল হ'ব কাৰণে মই আজি পোলাও বনাবৰ কাৰণে শিকিলোঁ আৰু দেই অলপ ইজি আৰু ন ইমান টান নহয় ন পোলাও বনাই দিব যিমান জল্দি হৈ যাবচোন ন এইফালে এই পিছত দিলেও হ'ব এইখিনি জোলৰ লগত মানে পোলাওটো খাবলৈ ভাল হ'ব হেল্ল' গাইজ এইফালে আজি পোলাও ৰেডি চবেই খাবলৈ এইফালে ৰেডি হৈ আছে এইফালে আৰু এইফালে চবেই জল্দি আনে মোৰ ঠাণ্ডা লাগিছে এইফালে চাব হা দেখাম হৈছে ছাগলী মাংসৰ শুকানকৈ আৰু এইফালে পোলাওৰ এইফালে হাঁহ মাংস দিনৰ হয় দেই হাঁহ মাংসখিনি এইখিনি কিন্তু নহয় ৰাতি হয় ইয়াত বিলাহী কিবা কিবি দিয়া আছে এইফালে চবৰে নিজৰ নিজৰ ডিছ দিয়া আছে কিন্তু মই খাম এইখনত মই মানে অলপ কম খাওঁ সেইটো কাৰণে সৰুখন লওঁ মোক কম দিয়া কমকৈ দিছোঁ দেই এইখিনি কি আকৌ আহি গ'ল আৰু এইখিনি মাংসই মাংস কিমান মাংস পুৰি মাংস বনাইছোঁ চবেই আহি যোৱা লুচি ধুন আহা তুমি বহাহি বাইদেউ নহ'লে মই চব খাই পেলাম এতিয়া ভাতটো খাই লওঁ এইফালে মাংস গোটেইখিনি দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব বাই গুড নাইট